ইমান টাইম ৰৈ আছো, ৰমেন আহিব পোৱা নাই নে বাৰু? অকলে অকলেনো কিনো কৰি থাকিম, ৰমেন অহালৈকে গান এটাকে গাই থাকো। ৰহে দৈ ৰহে দৈ ৰহে দৈ চাৰিকামা পা 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 শিকিছো ভালেকৈ, এইবাৰ মই গায়ক হম মা কচম, এইবাৰ গায়ক হমেই হম, ৰহে দৈ ডাঙৰ গায়ক হম। অৰিয়া, কেতিয়া আহিলি তই? কেতিয়া আহিলি বুলি কৈ সোধ তই, হা? ইমান দেৰি ৰৈ আছো গান গাই গাই তেটো বিষ। ইচ 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 ইচ, বেয়া লাগে। বহুত দূৰৰ পৰা শুনিছো একদম ফাটাফাটি গান গাইছ বে। ফাটাফাটি গান গাইছো, এইবাৰ মই গায়ক হমেই হম। তই গায়ক হবি এইটো মাত লৈ? ৰমেন, কিবা কোৱা যেন পাইছো। নাই নাই, একো কোৱা নাই। আজি দুইটা ফুৰিবলৈ আহি বহুত ভাল লাগিছে ন? ডেটিং দিবলৈ আহি বহুত ভাল লাগিছে ন? ভাল লাগিছে আকৌ, সেইকাৰণে তোক মাতিছিলো আজি মই। ঐ ৰমেন, তই যে কালি ৰাস্তাত মাতিছিলি, এজনী কোন আছিলে ক? সেইজনী মাই বেষ্ট ফ্ৰেণ্ড। তই আকৌ কেতিয়া বেষ্ট ফ্ৰেণ্ড পতালি? হ'ল ৰ, বেছিদিন নাই। তই মই থাকোঁতে বেলেগৰ লগত কথা পাতিলি। সেই পাগলী, তই মোৰ গাৰ্লফ্ৰেণ্ড, তাই মোৰ বেষ্ট ফ্ৰেণ্ড হে। মই ফ্ৰেণ্ড থাকোঁতে, মই গাৰ্লফ্ৰেণ্ড থাকোঁতে তই বেষ্ট ফ্ৰেণ্ড পতালি। ঐ আকৰি, বেষ্ট ফ্ৰেণ্ড কাক কয় নাজান? জানো, যি বিশ্বাসঘাতকতা কৰে তাকে বেষ্ট ফ্ৰেণ্ড বুলি কয়। আই ঐ মৰতি, তোক কোনে শিকালে এইবোৰ কথা? মোক শিকাব লাগে নেকি? আজিবা তোৱে মোৰে ভাল পোৱা খতম। ধেত আকৰি, কেনেকে খতম হ'ব? তই মোৰ গাৰ্লফ্ৰেণ্ড, তাই মোৰ বেষ্ট ফ্ৰেণ্ডে হয় নিকিতা। মোক তই তাইক লগ কৰাই দে, নহ'লে আজি ভিতৰত মই মৰি থাকিম। মই জেলত যাব হ'ল আৰু, বেছি টাইম নাই। তাইক মাতি আনিছো। ঐ, তই কোন? মই ৰমেনৰ গাৰ্লফ্ৰেণ্ড হয়। আৰু তই কোন? মই ৰমেনৰ বেষ্ট ফ্ৰেণ্ড, মাজে মাজে মই গাৰ্লফ্ৰেণ্ডো হৈ যাওঁ। খা বাপেকে, আজি মোক আৰু খতম আৰু মই গম পাইছিলো, ইমান দিনে মোক ৰমেন তই ঠগি আছিলি। নহয় আকৰি, তোকেই মই ভাল পাওঁ, এই মোৰ বেষ্ট ফ্ৰেণ্ডে হয়। ঐ, তই বেষ্ট ফ্ৰেণ্ড বুলি কৈছ ৰমেন? তই মোৰ বেষ্ট ফ্ৰেণ্ড নহয়, তই মোক কালি কৈছিলি নে ৰ'জ এটা দিছিলি, আৰু কৈছিলি নে আই লাভ ইউ বুলি। মই বৰ বেয়াকে ফচি গলো, কালি মই মাল খাই ফিটিং আছিলো। ৰমেন, আজিৰ পৰা মই জীয়াই নাথাকো আৰু, তই মোক বহুত ঠগিলি ইমান দিনে। তোৰ ইমান দিনে নাটক মই বুজি পোৱা নাছিলো ৰমেন। ঐ, কি কানি আছ? চুপ থাক তই। মই ৰমেনক ভাল পাওঁ। মাই ডিয়াৰ বেষ্ট ফ্ৰেণ্ড, মই কালি তোমাক মদৰ নিচাতে ফিটিং হৈ পিনি কৈছিলো ৰিয়া বুলি, আই লাভ ইউ বুলি। মই তোমাক কোৱা নাই নহয়। যিয়ে নহওক, তই মোক কিয় কলি? মদ খাও লাগিলে যি খা, মই তোকে ভাল পাওঁ এতিয়া। ৰমেন প্লিজ, মোক এৰি তই নাযাবা। নাযাও মোৰ আই বসুমতী, মই তোমাকে ভাল পাওঁ। থৰিয়া, মই মুঠতে ৰমেনক ভাল পাওঁ, কালি মোক ৰ'জ দিছে, নহ'লে চাবি তোক কি অৱস্থা কৰিম, মই ৰমেনকে ভাল পাওঁ। মোক মাৰিলেও। যি হ'ল এক চৰ দিওঁ ৰ। অত দেৰি পৰা ইমান দেৰি কান্দিলো আৰু নেকানো আৰু, মোক বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নালাগে আৰু। যি কি নহওক, 200 মান দি যাওঁ। পালি মজা, লোকৰ বয়ফ্ৰেণ্ড কাঢ়ি লবি নে? চৰ খালোৱে যেতিয়া লমেই লম। আৰু 100 দিব লাগিব। কিহে পালে সিহঁতৰ দুজনী। ৰমেন, মই নিকিতাক তোক গতাই দিলো, এইজনী তোৰ বেষ্ট ফ্ৰেণ্ড হয় নে কি ফ্ৰেণ্ড হয়, আৰু মোক আৰু তোক নালাগে আজিৰ পৰা, আৰু মই বাই বাই যাওঁ এতিয়া। আৰু মোক ডিষ্টাৰ্ব নিদিবি কোনোদিনে ৰমেন, আৰু তোক কৈ থলো বেষ্ট ফ্ৰেণ্ড নে কি ফ্ৰেণ্ড নিকিতাক তোক মই কি কৰিম চাই থাক তই। বেষ্ট ফ্ৰেণ্ড পতাই মই জীৱনত বহুত বিপদত পৰিলো এতিয়া। মোৰ মৰমৰ ৰিয়াজনী গুচি গ'ল। ঐ ৰমেন,
মই তোমাক বহুত ভাল পাওঁ, আই লাভ ইউ। মই আই লাভ ইউ চেলিব্ৰেট একো চিনি নাপাওঁ, তই মোৰ ইয়াক মোৰ পৰা আঁতৰাই দিলি। মই এতিয়া যাওঁ, তই অকলে থাক, বাই। ৰহ, তোক মই দি আছো।